পম্পিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আৰু দুৰ্গা পূজাৰ উলগ সকলোকে জনালোঁ। মা দুৰ্গা মায়ে যাতে সকলোকে ভালে কুশলে ৰাখে, সকলোৰ মনৰ কামনা পূৰণ কৰে তাৰে কামনা কৰিলোঁ। আৰু এতিয়া ৰাতিপুৱা আমি যাম পূজা মণ্ডপলৈ, তাতে আমি চাকি জ্বলাবলৈ যাম। চ' ব'লক আমাৰ লগত, আমি তাত কি কৰিম আপোনালোকক সকলোবোৰ দেখাম। চ' এয়া আনছি এইফালে আগত গুচি গ'ল জেঠাইকৰ লগত। আছোঁ এতিয়া বৰ্তমান ঘৰত। এয়া চুনু আৰু ইফালে ভণ্টি গৈ আছে আৰু বা আৰু আনছি সেই আগে আগে গৈ আছে। সেই আমি লাহে লাহে গৈ আছোঁ। আজি ৰ'দটো বহুত, ছাতিও ল'বলৈ পাহৰিলোঁ। আহি থাকক আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব। Oh my God! Wow! কুৰ্তি বায়ে গিফ্ট কৰিছে, পেণ্টটো মায়ে গিফ্ট কৰিছে আৰু চুৰিখন ভণ্টিয়ে গিফ্ট কৰিছে। ইমান ৰ'দ দিছে, নোৱাৰা ৰ'দ টমটমতে যাওঁ। আমাৰ আনছি টমটমত বহি বহুত ভাল পায় নহয়, গাড়ীত ঘূৰি ঘূৰি টমটমত উঠিব খুব ভাল পায়। যাওঁ চুনু নামি পেলাই এয়া আমাৰ এই মটৰ দুজনীৰ জেগা নোহোৱা হৈ গৈছে। এয়া চাওক, এইটো যদি কিয় আকৌ দিমে আকৌ মই চব দি দিওঁ। দেখিছেনে মোক ধমকি দিছে কেনেকৈ। কলা মন্দিৰ, এতিয়া আমি গৈ আছোঁ কলা মন্দিৰত, তাতে কলা কলা চাকি জ্বলাম। বা কিবা এটা কওক। এয়া আমি পাইছোঁহি মন্দিৰত, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাওকচোন। এইফালে লোকনাথ বাবা, এইটো লোকনাথ মন্দিৰ। মা দুৰ্গা বেটাৰী ল' আমি যাওঁ অকণমান ইফালে চাই আহোঁ, দোকানবোৰ চাই আহোঁগৈ। ৰাতি আহিছিলোঁ বাৰু, কিন্তু মই যোৱাকালি অহা নাই, পৰহি আহিছিলোঁ। সেইকাৰণে আজি দোকানবোৰ চব বন্ধই, চব বন্ধ। কেইখনমান খোলা আছে। এয়া আমি কাপ লৈ ল'লোঁ, এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু পিন্ধাই এই কাগজখন দিছিলোঁ নহয়, পেলালে। এইটো টেষ্টি আৰু তাই টেষ্টিটো লৈছে, তাই একদম চৈতান নহয়, তাইক নিজে দিছে বুঢ়াটোৱে টেষ্টিটো। এতিয়া আমি যাওঁ পনীৰ আনিবলৈ। আমি ইয়াৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি বজাৰলৈ যাওঁ, অলপ পনীৰ চনীৰ কিবা কিবি অলপ লৈ লওঁ।
ঘৰত আহি কাপোৰ কানি সলালোঁ আৰু এইফালে হৈ আছে কি বনাই আছে মায়ে, এইফালে বায়ে বনাই আছে চাহ বনাই আছে আৰু এয়া মায়ে কিহত দিবি এইটো পনীৰৰ লগত বনাব এইটো কি মানে পানীলাও ন পানীলাও আলু আৰু ইফালে আজি যিহেতু মঙলবাৰ আমাৰ নিৰামিষ খায় ক'ত না পনীৰখিনি আছে পনীৰ আৰু পনীৰ মোৰ বহুত ফেভৰেট হয় মই বহুত ভাল পাওঁ হৈ গ'ল আমাৰ গৰমা গৰম চাই আৰু লগত ৰুটি কি কৈছে এইজনী নতুনকৈ আমাৰ কামলি বাই বাই জল্দি জল্দি বনা জল্দি জল্দি আৰু চাহটো যদি টেষ্টি নহয় চাকৰিৰ পৰা ওলাই দিম খাওঁ 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 খাওঁকৈ বহি আছে আমাৰ কইনা খাওঁ খাওঁ আৰু দুদিনৰ মেহমান দেখাই দে মুখখন ধুনীয়া লাগিছে তো দেখা আৰু বেছি দিন নাই 14 তাৰিখ আৰু বেছি দিন নাই চ' এইকেইদিন খাই লওক ঠিকছে তাই তাৰপিছত নিজে বনাই বনাই খাবলৈ লাগিব হয়নে ভোক লাগিছে ভাতকেইটা খাই লওঁ বহুত টেষ্টি হৈছে চাওক বহুত টেষ্টি হৈছে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু মই ৰাতিকৈ বাৰু দুৰ্গা পূজা চাবলৈ যাওঁ আমাৰ ইয়াত দুৰ্গা পূজাটো কেনেকুৱা হয় সেইটো আপোনালোকক দেখাব ট্ৰাই কৰিম চ' বাই বাই আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ সকলো ভিডিঅ' পোনপ্ৰথমতে আপুনি পায় বাই বাই